নমস্কাৰ বন্ধু বান্ধৱীসকল গ্লোবেল জ্ঞান এছামিছৰ আন এটি বিশেষ ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আপোনালোকৰ প্ৰিয় চেনেল গ্লোবেল জ্ঞান এছামিছলৈ গতিকে আহকচোন অকণো সময় নষ্ট নকৰাকৈ আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ ইয়াত আমি কি কৰিম এডিআৰই আসাম পুলিচ এপিএসসি এপিডিসিএল গোটেই পৰীক্ষাক সাঙুৰি লোৱাকৈ আমি কি আনিছোঁ এটা ইম্পৰ্টেণ্ট টপিক লৈ আনিছোঁ সেইটো হৈছে ফেমাছ বুকছ এণ্ড অথাৰ্ছ গতিকে আৰু আহিবলগীয়া গোটেইকেইটা পৰীক্ষাৰ বাবে উপযোগী হ'ব মূলতঃ গ্ৰেড 3 গ্ৰেড 4 আৰু অসম আৰক্ষীৰ বাবেটো খুবেই গুৰুত্বপূৰ্ণ হ'ব এইটো টপিক আৰু ইয়াৰ আগতেও আমি আন এটা ভিডিঅ' আনিছিলোঁ য'ত আমি অসমৰ কেইখনমান বিখ্যাত গ্ৰন্থ আৰু গ্ৰন্থকাৰৰ বিষয়ে আলোচনা কৰিছিলোঁ আপোনালোকে যদি ভিডিঅ'টো চোৱা নাই এই ভিডিঅ'টোৰ ডিছক্ৰিপশ্যনত সেই ভিডিঅ'ৰ লিংকটো পাই যাব বাৰু প্লেলিষ্ট আমি বনাই দিছোঁ এডিআৰইৰ বাবেও বাৰু ইয়াতে আমি বাৰে বাৰে পৰীক্ষাত আহি থকা মোষ্ট কমন অৰ্থাৎ মোষ্ট এক্সপেক্টেড গ্ৰন্থ আৰু তেওঁলোকৰ গ্ৰন্থকাৰসমূহৰ বিষয়ে আলোচনা কৰিম ফেমাছ বুকছ এণ্ড অথাৰ্ছ গতিকে আহক প্ৰথমতে লৈ লৈছোঁ ৰবীন্দ্ৰনাথ ঠাকুৰ আমি উচ্চাৰণসমূহ অসমীয়াতে কৰিম আৰ্টিফিচিয়েল যেন লাগিব টেগৰ বুলি ক'লে ৰবীন্দ্ৰনাথ টেগৰ আচলতে শুদ্ধ উচ্চাৰণ ইংৰাজীত টেগৰ বুলি কয় আমি অসমীয়াত ঠাকুৰ বুলি কওঁ কিন্তু উচ্চাৰণসমূহ যিহেতু আমি অসমীয়াতে কৰোঁ আৰু আমাৰ অধিকাংশ দৰ্শক অসমীয়া গতিকে আমি উচ্চাৰণসমূহ অসমীয়াতে কৰিবলৈ চেষ্টা কৰিম ঠিক আছে ওকে প্ৰথমতে ৰবীন্দ্ৰনাথ ঠাকুৰৰ বিখ্যাত গ্ৰন্থসমূহৰ বিষয়ে প্ৰথমতে আছে গীতাঞ্জলি সকলোৱে পঢ়িছে ৰবীন্দ্ৰনাথ ঠাকুৰৰ বিখ্যাত গ্ৰন্থ হৈছে গীতাঞ্জলি দ্বিতীয়তে কাবুলিৱালা গ্ৰন্থসমূহৰ নাম মনত ৰাখিব পৰীক্ষাত আপোনালোকৰ কি আহিব ধৰি লওক এজন ৰবীন্দ্ৰনাথ ঠাকুৰ দিলে / APJ আব্দুল কালাম দিলে এতিয়া দ্য পোষ্টমাষ্টাৰ কোনে লিখিছিলে তেনেকুৱা ধৰণৰ প্ৰশ্ন পৰীক্ষাত আহে ইয়াৰ আগৰ ভিডিঅ'টোত আমি জনাইছিলোঁ কেনেকুৱা ধৰণৰ প্ৰশ্ন আহে গতিকে এইবাৰ এডিআৰই অকণমান আগৰবাৰতকৈ অকণমান হাৰ্ড হ'ব যিহেতু এপ্লাই কৰা ছাত্ৰ ছাত্ৰীৰ সংখ্যা অধিক গতিকে অকণমান হাৰ্ড হ'ব গতিকে আমি ঠিক তেনেকুৱাকৈ প্ৰিপাৰেশ্যন কৰি আছোঁ যাতে যিমানেই হাৰ্ড নাহক আমাৰ বাবে যাতে কোনো অসুবিধা নহয় গতিকে সময় নষ্ট নকৰোঁ ৰবীন্দ্ৰনাথ ঠাকুৰৰ বিখ্যাত গ্ৰন্থ গীতাঞ্জলি কাবুলিৱালা দ্য হোম এণ্ড দ্য ৱৰ্ল্ড দ্য হোম এণ্ড দ্য ৱৰ্ল্ড দ্য পোষ্টমাষ্টাৰ শেষেৰ কবিতা উচ্চাৰণটো তেনেকুৱা হ'ব অসমীয়া বা বঙালীত শেষেৰ কবিতা নেশ্যনেলিজম চোখেৰ বালি তাৰপিছত আছে গোৰা ফায়াৰ ফাইলছ আৰু শেষত চতুৰংগ ঠিক আছে এইকেইখন ফেমাছ বুক আৰু বিভিন্ন ধৰণৰ পৰীক্ষাত ফেমাছ বুকসমূহৰ পৰাই প্ৰশ্ন আহে গতিকে আমি ফেমাছ বুকসমূহেই লৈছোঁ আৰু এইবিলাকৰ যথেষ্ট সংখ্যক প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰতো আছে সলভ চিৰিজটো আমি আপোনাৰ বাবে অনতিপলমে লৈ আনি আছোঁ ওকে এতিয়া APJ আব্দুল কালাম প্ৰাক্তন ৰাষ্ট্ৰপতি তেওঁৰ বিখ্যাত গ্ৰন্থসমূহৰ বিষয়ে জানো আহক প্ৰথমতে আছে উইংছ অফ ফায়াৰ দ্বিতীয়তে বিয়ণ্ড 2020 এ ভিজন ফৰ টুমৰো ইগনাইটেড মাইণ্ডছ ইণ্ডিয়া 2020 দ্য চাইণ্টিফিক ইণ্ডিয়া 6 নম্বৰত আছে ইনডমিটেবল স্পিৰিট তাৰপিছত টাৰ্ণিং পইণ্ট গাইডিং সোল আৰু স্পিৰিট অফ ইণ্ডিয়া গ্ৰন্থকেইখন মনত ৰাখিব উইংছ অফ ফায়াৰ বিয়ণ্ড 2020 এ ভিজন ফৰ টুমৰো ইগনাইটেড মাইণ্ডছ ইণ্ডিয়া 2020 দ্য চাইণ্টিফিক ইণ্ডিয়া ইনডমিটেবল স্পিৰিট টাৰ্ণিং পইণ্ট গাইডিং সোল স্পিৰিটছ অফ ইণ্ডিয়া ওকে নেক্সট তছলিমা নাছৰিন বিখ্যাত লেখিকা তেওঁৰ বিখ্যাত গ্ৰন্থ মাই চাইল্ডহুড এইখন অটোবায়োগ্ৰাফি ঠিক আছে মাই গাৰ্লহুড ওকে মাই গাৰ্লহুড মিষ্টেক নকৰিব এইটো তছলিমা নাছৰিনৰ মাই গাৰ্লহুড আৰু এখন খুব ফেমাছ তেখেতৰ কবিতা সেইখন হৈছে ইংৰাজীত উচ্চাৰণটো এতে লজ্জা LAJJ লজ্জা হয় কিন্তু আমি অসমীয়াত উচ্চাৰণটো কেনেকুৱা ধৰণে কৰিম লজ্জা তেওঁ যিহেতু বঙালী লেখিকা লজ্জা উচ্চাৰণটো এনেকুৱা হ'ব অসমীয়াত যাৰ অৰ্থ হ'ব লাজ বঙালীত এইখন লজ্জা ওকে আমি উচ্চাৰণসমূহ অসমীয়াতে কৰিছোঁ আমি আগতে কৈছোঁ অটোবায়োগ্ৰাফিখন মনত ৰাখিব মাই গাৰ্লহুড খুব ইম্পৰ্টেণ্ট
তাৰ উপৰিও দ্বিতীয়তে লজ্জা তৃতীয়তে ফ্ৰেণ্ডছ লাভাৰ্ছ তাৰ পিছত আছে ৱাইল্ড উইণ্ড তাৰ পিছত অল এবাউট ওমেন দ্য গেম অফ ৰিভাৰ্ছ দ্য গেম অফ ৰিভাৰ্ছ তাৰ পিছত আছে জলপদ্ম মানে হৈছে ৱাটাৰ লিলিজ তাৰ পিছত নিষিদ্ধ বা নিষিদ্ধ তাৰ পিছত আছে শেম তাৰ পিছত বন্দিনী গ্ৰন্থসমূহ খুব ইম্পৰ্টেণ্ট আকৌ এবাৰ কৈ দিছোঁ মাই গাৰ্লহুড অটোবায়োগ্ৰাফি হয় তছলিমা নাছৰিনৰ তাৰ পিছত লজ্জা ফ্ৰেণ্ডছ লাভাৰ্ছ ৱাইল্ড উইণ্ড অল এবাউট ওমেন দ্য গেম অফ ৰিভাৰ্ছ জলপদ্ম নিষিদ্ধ শেম আৰু বন্দিনী অ'কে নেক্সট জৱাহৰলাল নেহৰুৰ ফেমাছ বুকছ গ্লিমছেছ অফ ৱৰ্ল্ড হিষ্ট্ৰী দ্য ডিস্কভাৰী অফ ইণ্ডিয়া আপোনালোকে পঢ়িছে এইখন বহুতেই পঢ়িছে এ বাঞ্চ অফ অল্ড লেটাৰ্ছ an autobiography toward freedom next before freedom words of freedom idea of a nation the letter from a father to his daughter aru discovery of India glimpses of world history yare eigekhon okonman basically important Jawaharlal Nehru's famous book okay next মহামানৱ মহাত্মা গান্ধী তেখেতৰ কিতাপ দ্য ষ্টৰী অফ মাই এক্সপেৰিমেণ্টছ উইথ ট্ৰুথ ইণ্ডিয়া অফ মাই ড্ৰিমছ হুইল অফ ফৰচুন কনকুৱেষ্ট অফ সেল্ফ ফ্ৰীডম বেটেল এইকেইখন ইয়াৰে দ্য ষ্টৰী অফ মাই এক্সপেৰিমেণ্টছ উইথ ট্ৰুথ এইখন অকণমান বেছিকৈ ইম্পৰ্টেণ্ট অ'কে তাৰপিছত বিখ্যাত লেখক হিন্দী লেখক মুন্সী প্ৰেমচন্দ সকলোৱে পঢ়িছে তেখেতৰ কিতাপ ইয়াৰে গ্ৰন্থকেইখনৰ নাম কৈ দিছোঁ উচ্চাৰণসমূহ অকণমান হিন্দীত যিহেতু লিখিছিলে প্ৰথমতে তেখেতৰ গ্ৰন্থ হ'ব ফেমাছ বুক নিৰ্মলা ওকে নিৰ্মলা তাৰ পিছত লটাৰী তাৰ পিছত আছে শতৰঞ্জ কে খিলাড়ী তাৰ পিছত আছে সেৱা সদন যেহেতু হিন্দীত লিখিছিলে উচ্চাৰণসমূহ তেনেকুৱাই হ'ব ৰংভূমি তাৰ পিছত আছে ৰংভূমি তেখেতৰ বিখ্যাত গ্ৰন্থসমূহৰ বিষয়ে যদি আমি ক'বলৈ যাওঁ আগৰ এবাৰ কৈ দিছোঁ এবাৰ ৰংভূমি তাৰ পিছত আছে প্ৰেমাশ্ৰম তাৰ পিছত ফাইনেল থটছ কৰ্মভূমি ঈদগাহ আৰু গোদান এতিয়া তেখেতৰ ফেমাছ বুকসমূহৰ ভিতৰত আকৌ অকণমান বেছিকৈ ইম্পৰ্টেণ্ট হৈছে তেখেতৰ গোদান এইখন ঠিক আছে আৰু ৰংভূমি আৰু শতৰঞ্জ কে খিলাড়ী এইকেইখন অকণমান বেছি ইম্পৰ্টেণ্ট ইয়াৰে ভিতৰত ঈদগাহখনো ইম্পৰ্টেণ্ট প্ৰেমাশ্ৰমো ৰংভূমি শতৰঞ্জ কে খিলাড়ী এবাৰ কৈ দিছোঁ বাৰু নিৰ্মলা লটাৰী শতৰঞ্জ কে খিলাড়ী সেৱা সদন ৰংভূমি প্ৰেমাশ্ৰম ফাইনেল থটছ কৰ্মভূমি ঈদগাহ আৰু গোদানখন একেবাৰে মনত ৰাখিব কিন্তু এইখন নাপাহৰিব অ'কে মুন্সী প্ৰেমচন্দৰ হয় নেক্সট ৰাস্কিন বণ্ডৰ ফেমাছ বুক এন আইলেণ্ড অফ ট্ৰিজ নেক্সট অল ৰোডছ লিড টু গংগা নেক্সট ব্লু আমব্ৰেলা ডাষ্ট অন মাউণ্টেইনছ এ ফ্লাইট অফ পিজনছ উচ্চাৰণটো তেনেকুৱা হ'ব এ ফ্লাইট অফ পিজনছ অ'কে এংগ্ৰি ৰিভাৰ তেখেতৰ ফেমাছ বুক এংগ্ৰি ৰিভাৰ অলিভাৰ্ছ
ডায়েৰী এইখনো খুব ফেমাছ চেৰী ট্ৰী এ টাইগাৰ ইন এ হাউচ আৰু নেক্সট শেষত স্কুল ডেজ গতিকে এ ফাইট অফ পিজেন্স এ ফাইট অফ পিজেন্স ডাষ্ট অন মাউণ্টেইনছ ব্লু আমব্ৰেলা অল ৰোডছ লিড টু গংগা এন আইলেণ্ড অফ ট্ৰিজ এইকেইখন মনত ৰাখিব গোটেইকেইখনেই ইম্পৰ্টেণ্ট ৰাস্কিন বণ্ডৰ নেক্সট যিগৰাকী লেখক আছে আৰ কে নাৰায়ণৰ ফেমাছ বুক হৈছে টকেটিভ মেন আৰু এখন ফেমাছ নেক্সট যিখন ফেমাছ কিতাপ এইখনৰ মানে কি কওঁ আৰু খুব ইম্পৰ্টেণ্ট মালগুডি ডেজ মোৰতো ফেভৰেট হয় এইখন মালগুডি ডেজ এটা ছিৰিজো ওলাইছিল আপোনালোকে যদি চাইছে ইউটিউবত এভেইলেবল আছে মালগুডি ডেজ বুলি মাৰি দিবচোন খুব ভাল লাগে ছিৰিজসমূহ মই প্ৰায়ে চাই থাকোঁ এইবোৰ মালগুডি ডেজৰ ছিৰিজবিলাক খুব ভাল লাগে ইউটিউবত এভেইলেবল আছে ফ্ৰীতে আপোনালোকে চাব পাৰিব অ'কে আৰ কে নাৰায়ণৰ ফেমাছ বুক হৈছে টকেটিভ মেন মালগুডি ডেজ দ্য ডাৰ্ক ৰুম মাই ডেথলেছ ডায়েৰী ৱেটিং ফৰ এ মহাত্মা দ্য গাইড খুব ইম্পৰ্টেণ্ট এইখন কিতাপ নেক্সট ছানডে এ ৰাইটাৰ নাইটমেয়াৰ স্বামী এণ্ড ফ্ৰেণ্ড এইখনো খুব ইম্পৰ্টেণ্ট স্বামী এণ্ড ফ্ৰেণ্ড অ'কে টকেটিভ মেন মালগুডি ডেজ দ্য ডাৰ্ক ৰুম দ্য ডেথলেছ ডায়েৰী ৱেটিং ফৰ এ মহাত্মা দ্য গাইড নেক্সট ছানডে এ ৰাইটাৰ নাইটমেয়াৰ স্বামী এণ্ড ফ্ৰেণ্ড মালগুডি ডেজখন কিন্তু চাব দেই চাই জনাব কমেণ্ট বক্সত কেনেকুৱা লাগে চাব ভাল লাগে খুব ভাল লাগে তাৰপিছত আছে ঝুম্পা লাহিৰি অ'কে এতিয়া এটা কথা কওঁ যিসকলে আমাৰ ভিডিঅ'টো চাই আছে তেখেতসকলক অশেষ ধন্যবাদ আপোনালোকে অসমৰ কোনখন জিলাৰ পৰা বাৰু আমাৰ ভিডিঅ'সমূহ চাই আছে সেয়া কিন্তু কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব আৰু ভিডিঅ'টো চোৱাৰ পিছত এটা লাইক কৰিবলৈ আপোনালোকে পাহৰি যায় আৰু আমাৰ 95% দৰ্শকে কি কৰে চেনেলৰ ভিডিঅ'সমূহ চাই কিন্তু তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব নকৰে গতিকে এটা অনুৰোধ অন্ততঃ ভিডিঅ'টো যদি ভাল পায় আৰু এনে চাওক ষ্টাডি চেনেলৰ ৰিচটো খুব কম হয় আৰু অসমীয়াত যিহেতু ষ্টাডি চেনেল তেতিয়া ৰিচটো অকণমান আৰু কমি যায় গতিকে অকণমান যদি আপোনালোকে ছাপোৰ্ট কৰে তেতিয়াহে আমি ভাল কোৱালিটি কণ্টেণ্ট সম্পূৰ্ণ বিনামূলীয়াকৈ দিব পাৰিম নহ'লে আমিও আন চেনেলৰ নিচিনাকৈ 99 299ত কোৰ্চ বিক্ৰী কৰি ফুৰিব লাগিব অ'কে ঝুম্পা লাহিৰিৰ ইণ্টাৰপ্ৰিটাৰ অফ মেলোডিজ আনএকুইষ্টম্ড আৰ্ট অৰ্থাৎ অভ্যস্ত পৃথিৱী দ্য ল'লেণ্ড হেল হেভেন দ্য ক্লথিং অফ বুকছ এণ্ড এছে এ টেম্পৰাৰী মেটাৰ কাষ্টিং শ্বেডোজ মাই টু লিভছ ঝুম্পা লাহিৰিৰ ফেমাছ বুক হৈছে ইণ্টাৰপ্ৰেটাৰ অফ মেলোডিজ আনএকুইষ্টম্ড আৰ্ট দ্য ল'লেণ্ড হেল হেভেন দ্য ক্লথিং অফ বুকছ এণ্ড এছে এ টেম্পৰাৰী মেটাৰ কাষ্টিং শ্বেডোজ মাই টু লিভছ অ'কে নেক্সট যিগৰাকী ফেমাছ লেখিকা অৰুন্ধতী ৰয় তেখেতৰ কিতাপ বহুতে হয়তো পঢ়িছে অ'কে আপোনালোকে ইয়াৰে কোনকেইখন কিতাপ পঢ়িছে সেয়াও বাৰু জনাওকচোন অৰুন্ধতী ৰয়ৰ ফেমাছ বুক হৈছে দ্য গড অফ স্মল থিংছ আপোনালোকে সকলোৱে পঢ়িছে এইখন কিতাপ দ্য গড অফ স্মল থিংছ অৰুন্ধতী ৰয়ৰ ফেমাছ বুক দ্য গড অফ স্মল থিংছ এন অৰ্ডিনাৰী পাৰ্চনছ গাইড টু এম্পায়াৰ এইটো এম্পায়াৰ হ'ব দেই ভুলতে পি আহি গৈছে অ'কে ছেকেণ্ড অ'কে দ্য গড অফ স্মল থিংছ এন অৰ্ডিনাৰী পাৰ্চনছ গাইড টু এম্পায়াৰ দ্য আলজেব্ৰা অফ ইনফিনিট জাষ্টিছ Power of Politics, Capitalism, a Ghost Story. Capitalism, a Ghost Story. Famous book. Listening to Grasshoppers. War Talk. Shape of the Beast. The End of Imagination. Okay.
দ্য এণ্ড অফ ইমেজিনেশ্যন অ'কে এইকেইখন ফেমাছ বুক আছিলে আৰু ভিডিঅ'টো পৰীক্ষাৰ দৃষ্টিভংগীৰে খুব ইম্পৰ্টেণ্ট হ'ব আৰু এই ভিডিঅ'টোত অন্ততঃ আমি এবাৰ কওঁ যে আগৰ ভিডিঅ'সমূহ আপোনালোকে MCQ ছিৰিজৰ ভিডিঅ'টো এবাৰ চালে উত্তৰসমূহ দিব লাগিব কিন্তু এই ভিডিঅ'টোত আপোনালোকে 2-3 বাৰ চালে আৰু স্ক্ৰীনশ্বট লৈ যদি নোটছ বনাব পাৰে খুব ভাল যিহেতু নোটছ বনোৱাৰ সময় বা বহুতে নোটছ নবনায় পৰীক্ষাৰ বাবে কম দিন আছে সেইকাৰণে এই ভিডিঅ'টো আপোনালোকে ডাউনলোড কৰি 2-3 বাৰ যদি শুনি লয় ডেফিনেটলি নামসমূহ মনত থাকিব এইটো পৰীক্ষা বুলি নহয় যিকোনো পৰীক্ষাৰ বাবে আপোনালোকৰ যথেষ্ট সহায় হ'ব আৰু ভিডিঅ'টোত আজি ইমানেই আছিল নেক্সট আপোনালোকক কি টপিকৰ ওপৰত ভিডিঅ' লাগে সেয়া জনাবলৈ নাপাহৰিব আৰু ভিডিঅ'টো সকলোৱে শেষলৈকে চালে ইয়াৰ বাবে আপোনালোকৰ বাবেও এটা ক্লেপিংছ আৰু আপোনালোকক অশেষ ধন্যবাদ জয় অসম আৰু আমি প্লেলিষ্ট বনাই দিছোঁ ডিছক্ৰিপশ্যন বাকচত আপোনালোকে টপিক ৱাইজ চাব পাৰিব ঠিক আছে ধন্যবাদ জয় অসম